হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিন পিছত এটা লং ব্লগ আগবঢ়ালোঁ আৰু বহুত দিন পিছত ঘৰতো আহিলোঁ। আৰু এয়া ঘৰত আহি প্ৰথমে কাপোৰখিনি ধুই ল'লোঁ। বহুত লেতেৰা হৈ গৈছিলে, তাত যেনে তেনে ধুইহে আছিলোঁ। মেচিনত ধুইছোঁ এতিয়া আহি, আৰু কাপোৰখিনি ধুই মেলি ৰ'দত দি লৈছোঁ। ৰ'দটো ইমান নাই। আৰু ইয়াৰ পিছত আনাক গাখীৰ খুৱাই লৈছোঁ। তাইক আজিকালি পেকেট গাখীৰ দিব লৈছোঁ। তাইক গাখীৰ খুৱাই আমিও চাহ পানী খাই ল'লোঁ। লগতে পাকঘৰৰ কামতো অলপ সেইফালে কৰি আছোঁ আৰু তাইৰ লগত খেলি আছোঁ। তাইক গাখীৰ খুৱাই চামুচ আৰু বাতিটো দিছোঁ। তাই নিজে নিজে খাব বিচাৰে, সেইটো কাৰণে এনেকৈ শিকিব দিছোঁ। আৰু মই কি বনালোঁ পাকঘৰত চাওকচোন। আজি বনালোঁ পাৰৰ মাংস আৰু ঔটেঙা দি দালি, মটৰ দি এটা চব্জি বনালোঁ, আৰু লোকেল মুৰ্গীৰ লগত আলু দি বনালোঁ আৰু ভাত বনালোঁ। ৰাতিপুৱাৰ কামখিনি কৰি বহুতেই ভাগৰ লাগিছে। এতিয়া খাই বৈ আমি অলপ ৰেষ্ট ল'ম। আৰু যিহেতু মোৰ হেল্প কৰা মানুহগৰাকী নাই, সেইটো কাৰণে মোৰ অলপ কষ্ট হৈছে। এতিয়া টোপনিৰ পৰা উঠি আকৌ আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টোৱে ভাল লাগিলে চাই থাকিব লাষ্টলৈকে। ইয়াত লৈছোঁ লাও আৰু আছে আলু আৰু দালি এইখিনি দি আজি খিচিৰি বনাম। আৰু কেনেকৈ বনাওঁ চাওকচোন। হেল্ল' ফ্ৰেণ্ডছ, কেতিয়াবা টোপনিৰ পৰা উঠি এতিয়া ভাবিলোঁ যে তাইক খিচিৰি অকণ বনাই দিওঁ। তাই খিচিৰি খাই ভাল পায়। আৰু পিছবেলা টাইমত তাই কথা এটা কয় যে মই কিয় ৰহাত আছিলোঁ আৰু কিমান দিন আছিলোঁ। তাত আছিলোঁ প্ৰায় 15 দিনৰ দিন আমি ঘৰ আহিলোঁ। আৰু তাত আছিলোঁ মোৰ ছোৱালীজনীক লৈ। তাইৰ ৱেইটটো কম আছিলে, জন্মতে ঠিকেই আছিলে, পিছলৈ এনেকৈ ৱেইটটো লাহে লাহে কমিব ধৰিছিলে। তাৰপিছত আমি ৰহাত থাকি আহিলোঁ হস্পিটেলত। আৰু তাত যেনেকৈ খুৱাইছিলে সেইটো নিয়মতো মই ঘৰত খুৱাওঁ বুলি ভাবিছোঁ। চাওক কি হয়। তাত থাকি কিন্তু ওজনটো বাঢ়িছে, যিমানখিনি আছিলে তাতকৈ বাঢ়িছে বহুত। আৰু তাৰ কাৰণে খিচিৰি বনালোঁ, আমাৰ কাৰণে চাওমিন বনালোঁ। সঁচাকৈ যেতিয়া আহি ৰুমত সোমালোঁ পাকঘৰটোত সোমালোঁ, ইমান দুখ লাগিছে। কি অৱস্থা কৰি দিলে চাওকচোন। কিছুমান টেমা হাফৰটো লৈ গ'ল, কিছুমান টেমা কাটি দিলে, কিছুমান কি কৰিলে, মোৰ গদ্দিটোও কাটি দিলে। কিমান যে কি কাটি নষ্ট কৰিলে নিগনি, ইমান দুখ লাগিছে। নিগনিৰে ঘৰ আছিল নেকি, আমি নিগনিকে দি থৈ গৈছিলোঁ নেকি, সেইটো কাৰণে এনেকৈ কৰিলে। যি মন গ'ল নিজৰ ইচ্ছামতে নিগনিয়ে পূৰা চলিলে এইকেইদিন। বহুত দুখ লাগিছে। আকৌ গোটেইখিনি বস্তু এটা এটাকৈ ধুব লাগিছে। ধুই মেলি আকৌ চাফা কৰিব লাগে। কাম কৰি থকা অৱস্থাতে দুটা পাৰ্চেল আহিল আৰু লগে লগে খুলি চালোঁ যে কম্বো নাইটি আছিলে। নাইটিকেইটা চেইন থকাৰ কাৰণে ল'লোঁ, যিহেতু মই ব্ৰেষ্ট ফিডিং কৰাওঁ, বাচ্ছাৰ সুবিধা হয়। আৰু এটা পাৰ্চেল আহিলে আনায়াৰ, সেইটো খুলি চালোঁ। এইটো আছিলে ৱাইপছৰ পেকেট, সেইটো কম্বো আছিলে। ব্লগটো চাই যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চালে ফ'ল' কৰি দিব। আজিলৈ